নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অসমৰ সৈনিক স্কুল এখনেই আছে সকলোৱে হয়তো জানে যিখন আছে গোৱালপাৰা ডিষ্ট্ৰিক্টত সেই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ সৈনিক স্কুলৰ ফালৰ পৰা কেইটামান পোষ্ট মুকলি হৈছে তাত কোনে কোনে এপ্লাই কৰিব পাৰিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে লাষ্ট ডেট কেতিয়া আৰু বয়স কিমান লাগিব কোৱালিফিকেশ্যন কিমান লাগিব এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব আৰু যেহেতু এইখিনি অনলাইন মাধ্যমত নহয় অফলাইন মাধ্যমত আপোনালোকে এপ্লাই কৰিব লাগিব কেনেদৰে এপ্লাই কৰিব ফুল প্ৰচেছ ভিডিঅ'টোত আপোনালোকে A to Z আলোচনা কৰি বুজাই দিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়াই মই এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দি থাকিলেই তাৰ নটিফিকেশ্যন পাব আৰু ভিডিঅ'সমূহ কণ্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এইখনে এডভাৰটাইজমেণ্ট যিখন গোৱালপাৰা ডিষ্ট্ৰিক্টৰ সৈনিক স্কুলৰ ফালৰ পৰা আহিছে ৱেবছাইটটো হ'ল www.soinikskul.goalpara.org আপোনালোকে যদি নিজৰ মোবাইল ফোনৰ গুগল বা ক্ৰম ব্ৰাউজাৰত মাৰি সাৰ্চ কৰি দিয়ে তেতিয়া কিবা ওপৰতে এই নটিফিকেশ্যনখন আহি আছে আপোনালোকে পাই যাব আহক এই নটিফিকেশ্যনখন কি কৈছে ভালদৰে চাই লওঁ ইয়াত কৈছে যে লাষ্ট ডেট ফৰ ৰিচিভ অফ এপ্লিকেশ্যন এট সৈনিক স্কুল গোৱালপাৰা অন 22 জুলাই 2024 অৰ্থাৎ আপোনালোকে ইতিমধ্যে এপ্লাই ষ্টাৰ্ট হৈ আছে আপোনালোকৰ লাষ্ট ডেট হৈ গ'ল 22 জুলাইলৈকে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় পোষ্টখিনিৰ কাৰণে বা যোগ্য এলিজিবল যদি হয় এপ্লাই কৰোঁ বুলি যদি ভাবে তেন্তে এপ্লাই কৰিব পাৰিব 22 জুলাই লাষ্ট ডেট পোষ্টখিনি ডিটেইলখিনি চাই লওক PGT মেথমেটিক্স মই এইখিনি আগলৈ কৈ যাম আপোনালোকে চিম্পল মেট্ৰিক পাছ কৰিও এপ্লাই কৰিব পৰা ইয়াত পোষ্ট আছে একেবাৰে লাষ্টৰ 13 নম্বৰ পোষ্টটো যদি চাই ৱাৰ্ড বয় মেট্ৰন মেথছ মেনেজাৰ ইত্যাদি LDC এইবিলাক পোষ্টবিলাক আপুনি চিম্পল মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব আগলৈ নটিফিকেশ্যনখন মই ফুল ডিটেইলত আপোনালোকক বুজাই যাম ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাব এই 1 নম্বৰ পোষ্টটো আপোনালোকৰ হৈছে PGT মেথমেটিক্স ইয়াত আপোনালোকে কোৱালিফিকেশ্যনটো যদি চাই মাষ্টাৰ ডিগ্ৰী ইন দা সাবজেক্ট আপোনালোকে এখিনি মাষ্টাৰ ডিগ্ৰী লাগিব বা কিবা লাগিব আপোনালোকৰ ডিগ্ৰী ইন এডুকেশ্যন 50% মাৰ্ক এণ্ড গ্ৰেজুৱেটেড পোষ্ট গ্ৰেজুৱেটেড ডিগ্ৰী ইত্যাদি ধৰণৰ লাগিব ইয়াত বয়সৰ পৰা আপোনালোকে 21 পৰা 40 বছৰলৈকে ৰাখিছে মই যিকেইটা পোষ্টত আপুনি চিম্পল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰিব সেই পোষ্টকেইটাৰ বিষয়ে ক'ম ইয়াত যিখিনি বেছি কোৱালিফিকেশ্যন লাগে সিমান কোৱালিফিকেশ্যন থকা সকলোৰেতো নাথাকে বহুত কম সংখ্যক থাকে যিসকলৰ এনেধৰণৰ কোৱালিফিকেশ্যন আছে বুলি ভাবিছে তেন্তে তলৰ ডেছক্ৰিপশ্যনত মই এই নটিফিকেশ্যনখনৰ অফিচিয়েল লিংকটো দি থম সেইখন নিজে আপোনালোকে ডাউনলোড কৰি ভালদৰে পঢ়ি যদি চাই লয় তেতিয়া নিজে ভালদৰে কথাখিনি বুজি পাব চিম্পল মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পৰা পোষ্ট যিকেইটা আছে সেইকেইটা বিষয়ে আপোনালোকক বুজাই দিম ভিডিঅ'টো শেষলৈকে চাব স্কিপ কৰি দিব স্কিপ কৰি দিলে আপোনালোকৰ অসুবিধা হ'ব আৰু এপ্লাই কৰাত অসুবিধাৰ সৃষ্টি হ'ব কম লাষ্টলৈ যদি চাওঁ ইয়াত বেণ্ড মাষ্টাৰ এই পোষ্টটো দেখিছে এইটোতো যথেষ্টখিনি টেকনিকেল কোৱালিফিকেশ্যন লাগে তাৰপিছত এইখিনি লেবৰেটৰী LDC এই পোষ্টটো চাওক 9 নম্বৰ পোষ্টটো চাওক এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ LDCত মাত্ৰ এটাই পোষ্ট আছে আনৰিজাৰ্ভত ৰাখিছে যেতিয়া আনৰিজাৰ্ভত পোষ্ট থাকে সকলো কেটেগৰী SC ST OBC EWS সকলো কেটেগৰী ল'ৰা ছোৱালীয়ে কাষ্টৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰে ইয়াত ৰাখিছে এছেণ্টিয়েল কোৱালিফিকেশ্যন LDCৰ কাৰণে মেট্ৰিক পাছ কৰিলে হ'ল চিম্পল কিন্তু টাইপিং স্পীড হ'ব লাগিব 40 ৱৰ্ড পাৰ মিনিট মানে 1 মিনিটত 40টা ৱৰ্ড আপোনালোকে লিখিব পৰা হ'ব লাগিব আৰু প্ৰফিচিয়েঞ্চি কম্পিউটাৰ MS Word MS Excelৰ আপোনালোকৰ সাময়িক জ্ঞান থাকিব লাগিব আৰু ইয়াৰ বয়সটো ৰাখিছে 18 বছৰৰ পৰা 50 বছৰলৈকে আৰু 31 মাৰ্চৰ আগত আপোনালোকৰ 18 বছৰ হ'ব লাগিব 50 বছৰ হ'ব লাগিব মেক্সিমাম ইয়াত দৰমহাটো ৰাখিছে 21,000 টকা পাৰ মাহ ভাল দৰমহাই ৰাখিছে আৰু ইয়াত কোনো ধৰণৰ আপোনাৰ গোৱালপাৰাত যদি চাকৰি হয় তাত কোনো ধৰণৰ ৰুম চুম লৈ আপোনালোকে থাকিব নালাগে টেনশ্যন ল'ব ইয়াত স্কুলৰ ফালৰ পৰা এইখিনি সুবিধা দিব বুলি কৈছে মেট্ৰন পোষ্টটো কাৰণে আপোনালোকৰ এক্সট্ৰা কিবা ধৰণৰ কোৱালিফিকেশ্যন লাগে সেইবাবে সেইটো পোষ্টৰ বিষয়ে নকওঁ এইটো ৱাৰ্ড বয়টো চাওক 11 নম্বৰ পোষ্টটো ইয়াত চিম্পল মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ পৰা কৈছে কেণ্ডিডেট শ্বল বি এবল টু কনভাৰ্চ ফ্লুৱেণ্টলি ইন ইংলিছ মানে আপোনালোকে ইংলিছ জনাটো যিহেতু নাম চামবিলাক চাব লাগিব আপোনালোকে ৱাৰ্ড বয় ইংৰাজী আপোনালোকে জানিব লাগিব এনেও মেট্ৰিক পাছ যদি কৰিছে নিশ্চয় ইংৰাজী জানিবই আপোনালোকে তাৰপৰা আপোনালোকৰ গ্ৰেজুৱেটেড ডিগ্ৰী যদি থাকে এইটো আপোনালোকে তেতিয়া প্ৰিফাৰেঞ্চ পাব বুলি কৈছে এইটো সিমান কথা নাই চিম্পল যিহেতু মেট্ৰিক পাছ লাগে আপোনালোকে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব ইয়াৰ বয়সটো ৰাখিছে 18 বছৰৰ পৰা 50 বছৰলৈকে আৰু ইয়াৰ পে' স্কেলটো ৰাখিছে 14,000 টকা ৱাৰ্ড বয়ৰ কাৰণে আপোনালোকে তাত থকা মেলাৰ সুবিধা স্কুলৰ ফালৰ পৰা দিব তাৰপৰা মেথছ মেনেজাৰ এই পোষ্টটো মেট্ৰিক পাছে ৰাখিছে কিন্তু ডিপ্ল'মা ডিগ্ৰী লাগিব এক্সট্ৰাকৈ কোৱালিফিকেশ্যন লাগিব ইয়াত দুটা পোষ্টে আপুনি চিম্পল মেট্ৰিক পাছ কৰি এপ্লাই কৰিব পাৰে এটা হৈছে ৱাৰ্ড বয় আৰু আনটো হৈছে LDC এই দুটা পোষ্টত চিম্পল যদি মেট্ৰিক পাছ কৰিছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ পিছতে কেনেদৰে এপ্লাই কৰিব লাগিব সেইখিনি কথা চাই লওঁ আহক এই ৱাৰ্ড বয় আৰু আপোনালোকৰ মেট্ৰন ৱাৰ্ড বয় আৰু LDCৰ কাৰণে যদি চিম্পল মেট্ৰিক পাছ কৰি আপোনালোকে এপ্লাই কৰোঁ বুলি ভাবে তেন্তে প্ৰথমতে ৰাইটেন এক্সাম লিখিত পৰীক্ষা হ'ব স্কিল প্ৰফিচিয়েঞ্চি টেষ্ট মানে আৰু টেষ্টৰ টাইপৰ আপোনাৰ এটা হ'ব
ৰিটেন এক্সাম পাছ কৰাৰ পিছতে তাৰপৰা চিলেকশ্যন হৰ্চ ৰাইডিং আৰু স্কিল টেষ্ট আৰু ইণ্টাৰভিউ এটা হ'ব মানে আপুনি এক লিখিত পৰীক্ষাটো পাছ কৰিব লাগিব তাৰপিছত স্কিল আৰু প্ৰফিচিয়েণ্টি টেষ্ট কিবা এটা আপোনালোকে ইণ্টাৰভিউ টাইপ ল'ব তাৰপিছত ইণ্টাৰভিউটো আপোনালোকে এপ্লাই কৰি দিয়াৰ পিছত বহুতো হয়তো কুৱেশ্যন আহিব পাৰে এডমিট কাৰ্ডখন কেনেদৰে আহিব আপোনালোকৰ এডমিট কাৰ্ডটো আহিব ইমেইলৰ যোগেদি আহিব আপোনালোকে যেতিয়া এপ্লাই কৰিব তাত ইয়াত স্পষ্টকৈ লিখি দিছে ইমেইল এণ্ড কণ্টেক্ট নাম্বাৰ দিয়াটো কম্পালচৰি বাধ্যতামূলক ইমেইলটো ভাল এটা চলাই থকা ইমেইল এটা দিব আৰু কণ্টেক্ট নাম্বাৰটো চলাই থকা এটা দিব আৰু আপোনালোকৰ এডমিট কাৰ্ডখন ইমেইলতে চেণ্ড কৰিব বা কণ্টেক্ট নাম্বাৰ যিহেতু দিব লাগিব তাত ফোন কৰিব আপোনালোকক জনাব পাৰে তাৰপিছত ইয়াত যদি আপুনি জেনেৰেল কেণ্ডিডেট হয় তেতিয়া 300 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু যদি SC ST OBC যদি কেণ্ডিডেট হয় তেন্তে 200 টকা এপ্লিকেশ্যন ফিজ কাটিলে হৈ যাব আৰু এইটো আপোনালোকে কোনো ধৰণৰ অনলাইন মাধ্যমত কাটিব নালাগে এইটো ডাকঘৰ ডিমাণ্ড ড্ৰাফটৰ দ্বাৰা কাটিব লাগিব আৰু যিহেতু এইটো অফলাইনত এপ্লাই কৰিব লাগিব আপোনালোকে যিটো আপোনালোকৰ এখন ফৰ্ম তললৈ আছে মই দেখাই দিম যিটো এড্ৰেছত পঠিয়াব লাগিব এইটো দেখিছেনে পোষ্টেল এড্ৰেছ দ্য প্ৰিন্সিপাল সৈনিক স্কুল গোৱালপাৰা পোষ্ট অফিচ ৰজাপাৰা ডিষ্ট্ৰিক্ট গোৱালপাৰা আসাম 783133 এইটো এড্ৰেছত আপোনালোকে পঠিয়াব লাগিব ইয়াৰ পিছত এইখন তলতে আপোনালোকে এডভাৰটাইজমেণ্টৰ তলতে আপোনালোকে পাই যাব এখন এপ্লিকেশ্যন ফৰ্মখন আছে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় পোষ্টখিনিৰ কাৰণে এইখন ধুনীয়াকৈ ডাউনলোড কৰি কম্পিউটাৰ দোকানত গৈ আপোনাৰ যিখিনি কোৱালিফিকেশ্যন আছে যিখিনি আপোনালোকৰ যোগ্যতা আছে গোটেইখিনি ভৰাই আৰু লগতে এটা জেৰক্স কপি দি এই গোটেইকেইটা চিগনেচাৰ মাৰি আপোনালোকে যিখন ওপৰতে খাম ল'ব খামটোত আপোনালোকে লিখিব লাগিব আপোনালোকে এই ফৰ্মখন ফিলআপ কৰাৰ পিছতে গোটেই জেৰক্স কপি যিখিনি কোৱালিফিকেশ্যন আছে যিখিনি এক্সপিৰিয়েঞ্চ আছে বা নাই যদিও আপোনালোকৰ কোৱালিফিকেশ্যন এজ প্ৰুফ গোটেইকেইটা দি পেলানি আপোনালোকে এজ প্ৰুফ কৰিব মেট্ৰিকৰ চাৰ্টিফিকেট বা বাৰ্থ চাৰ্টিফিকেট দি পেলানি আপোনালোকে এজ প্ৰুফটো কৰি গোটেইখিনি জেৰক্স কপিৰ লগত গাঁঠি একেবাৰে ওপৰত এটা খাম ল'ব খামটোত কি লিখিব আপোনালোকে চাই লওক একেবাৰে খামটোৰ ওপৰত লিখিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ যোনটো পোষ্টত LDC কাৰণে কৰিলে LDC বুলি লিখিব ৱাৰ্ড বয় কাৰণে কৰিলে ৱাৰ্ড বয় বুলি লিখিব বা যিকোনো যিটো পোষ্টত এপ্লাই কৰে সেইটো পোষ্ট বুলি লিখি ইয়াত এই এড্ৰেছটো লিখি দিব 2 বুলি কৰি পোষ্টেল এড্ৰেছ দ্য প্ৰিন্সিপাল সৈনিক স্কুল গোৱালপাৰা পোষ্ট অফিচ ৰাজাপাৰা ডিষ্ট্ৰিক্ট গোৱালপাৰা আসাম 783133 এড্ৰেছটোত পঠিয়াই দিব লাগিব ইতিমধ্যে মই আগতে মোৰ ইউটিউব চেনেলত বহুত ভিডিঅ' পাই যাব এনেদৰে অফলাইনত কেনেদৰে এপ্লাই কৰিব লাগে তাৰ ভিডিঅ'সমূহ চাই ল'ব আপোনালোকে ডিক্লাৰেশ্যনটো লাষ্টত কৰি এই ৰিচিপ্টটোত আপোনালোকে চাইন কৰি দিব আৰু ডেটটো কোনদিনা পঠিয়াইছে সেইটো আপোনালোকে ধুনীয়াকৈ লিখি দিব আৰু যদি ইয়াতে এখন ফটো লগাই দিব এইডোখৰতে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ দিবলৈ কৈছে মেণ্ডেটৰী এইটো দিবই লাগিব বাধ্যতামূলক ফটো এখনো আপোনালোকে লগাই ৰিচেণ্টলি আৰু দুকপিমান লগতে ভৰাই সেই এড্ৰেছটোত পঠিয়াই দিব যদি ইণ্টাৰেষ্টেড হয় পোষ্টখিনিৰ কাৰণে এপ্লাইটো কৰিব পাৰিব আৰু কেনেকৈ কৰিবলৈ মই ভিডিঅ' বনাই থোৱা আছে মোৰ ইউটিউব চেনেলৰ আগৰ ভিডিঅ'সমূহ আপোনালোকে বনোৱাসমূহ চাই ল'ব তেতিয়া আপোনালোকৰ সুবিধা হ'ব সৰ্বশেষত এটা কথা কওঁ এই পোষ্টখিনি কিন্তু ইয়াত দিছে দেখিছেনে পোষ্ট অফ কণ্টেক্সুৱেল হয়তো 1 বছৰৰ কাৰণেও হ'ব পাৰে নাইবা আপোনালোকৰ 10 বছৰৰ কাৰণেও হ'ব পাৰে বা পাৰ্মানেণ্টো কৰি দিব পাৰে এইটো সৈনিক স্কুলৰ ফালৰ পৰা ডিপাৰ্টমেণ্টে জানিব আপোনালোক পাৰ্মানেণ্ট কৰিবনে 1 বছৰৰ কাৰণে ৰখাবনে নে 10 বছৰৰ কাৰণে ৰখাব এইটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জানিব সেইবাবে আপোনালোক যদি ইণ্টাৰেষ্টেড হয় কৰিব পাৰে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ওচৰে পাজৰে যদি কোনোবা ল'ৰা ছোৱালী কোনো ব্যক্তিও যদি আছে তেন্তে এপ্লাই কৰিব পাৰে আৰু অল আছামৰ যিকোনো ডিষ্ট্ৰিক্টৰ পৰাই কৰিব পাৰে আপোনালোকৰ নিজৰ লগত কথা সেইটোৱে ভিডিঅ'টো মই নটিফিকেশ্যনখন পাই লগালগ বনাই দিলোঁ কোনো ধৰণৰ ৱেবছাইটত নাপাব আপোনালোকে এই যিটো ৱেবছাইট আছে www.sainikschol.goalpara.org এই ৱেবছাইটটোতে পাই যাব আপোনালোকে নিজে গৈ আপোনালোকে মাৰি চাবও পাৰে নাইবা নিজৰ ডেছক্ৰিপশ্যনতে ভিডিঅ'টো মই এই নটিফিকেশ্যনখনৰ লিংক দি থ'ম আপোনালোকে নিজে ভালদৰে ডাউনলোড কৰি পঢ়ি চাই ল'ব পাৰে আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ আৰু যদি আপোনালোকে ভাবে যদি কমেণ্ট কৰিব কেনেদৰে এপ্লাই কৰিবলৈ মই এটা ভিডিঅ' বনাই দিম যদি ফৰ্মখন কেনেকৈ ফিলআপ কৰিবলৈ কেনে পঠিয়াবলৈ গোটেই ডিটেইলত যদি আপোনালোকে লাগে কমেণ্ট কৰিব তলৰ এই কমেণ্ট বক্সত আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ ইনফৰ্মেশ্যনটো পাই যদি ভাল লাগিলে তেন্তে লাইক কৰি দিব ভিডিঅ'টোত আৰু লগৰ বন্ধু বান্ধৱী সকলোলৈকে শ্বেয়াৰ কৰি দিব বয়স যিহেতু যথেষ্টখিনি দিছে ঘৰৰ পৰিয়ালৰ সদস্য দাদা বাইদেউ খুৰা খুৰী সকলোকে শ্বেয়াৰ কৰি দিব চেনেলটো এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব